ইছলাম ধৰ্মাৱলম্বী লোকসকলে অকল বেয়া কামবোৰ কৰিবলৈ শিকিছে। এই ইছলামী ধৰ্মৰ লোকসকলে অকল বেয়া কামবোৰ কৰিবলৈ শিকিলে। পৃথিৱীত যিমান বেয়া কামবোৰ আছে সব ইছলাম ধৰ্মী লোকসকলে কৰে। পৃথিৱীত যিমান বেয়া কাম আছে সব অকল তেখেতলোকেহে কৰি থাকে। ধৰ্ষণ, ডকাইত, চুৰ, ড্ৰাগছ খোৱা আদি যিমান বেয়া কাম আছে সব ইহঁতেই কৰে। ধৰ্ষণ, মাৰ্ডাৰ, ড্ৰাগছ খোৱা, চুৰ, ডকাইত যিমান যি সমগ্ৰ বেয়া কাম আছে নহয় অকল ইছলামী ধৰ্মৰ মানুহখিনিয়েহে কৰে। আমাৰ হিন্দু ধৰ্মৰ মানুহখিনিয়ে এনেকুৱা বেয়া কামবোৰ নকৰে। কিন্তু আমাৰ হিন্দু ধৰ্মৰ মানুহখিনিয়ে কিন্তু এনেকুৱা বেয়া কাম নকৰে দেই। আমাৰ হিন্দু ধৰ্মৰ মানুহখিনি বহুত ভাল, বহুত সভ্য, শিক্ষিত। আমাৰ হিন্দু ধৰ্মৰ মানুহখিনি বহুত ভাল, বহুত সভ্য, শিক্ষিত। ইছলাম ধৰ্মী মানুহবোৰ না পঢ়া আছে না সভ্যতা আছে, অকল বেয়া কামবোৰ কৰিবলৈ শিকিছে। আৰু ইছলামী ধৰ্মৰ মানুহবোৰ না পঢ়া শুনা আছে না সভ্যতা আছে, অকল বেয়া কাম কৰিবলৈ শিকিলে। অসমখন গেলাই পেলাইছে। ইখত অসমৰ আৱৰ্জনা অসমখন শেষ কৰি পেলাইছে। অসমখন গেলাই দিছে একদম, মানে অসমৰ আৱৰ্জনা মানে অসমখন শেষ কৰি দিছে। প্ৰায়ে সামাজিক মাধ্যমত একাংশ ধৰ্ম নামত গোলামী কৰা হিন্দু ধৰ্মাৱলম্বী লোকসকলে এনেধৰণৰ কটু মন্তব্য কৰা দেখা যায়। এনে মন্তব্যসমূহৰ ওপৰত অতিষ্ঠ হৈ এগৰাকী হিন্দু ধৰ্মাৱলম্বী যুৱতীয়ে নীতি শিক্ষা দিলে ধৰ্ম নামত ভণ্ডামি কৰা অতি ধৰ্মী লোকসকলক। আপুনি সেই যিজনে অপৰাধ কৰিছে আপুনি সেইজনক কওক, সেইজনৰ লগত গোটেই ধৰ্মটো কিয় উজাৰিছে? গোটেই ধৰ্ম মানুহেতো তেখেতক শিকাই দিয়া নাই ন যে এইটো অপৰাধ কৰক। গতিকে মই সেই মানুহজনক কৈছোঁ, যিজনে সদায় অকল হিন্দু মুছলিম কৰি থাকে, যিমান অপৰাধ হয় যি হয় অকল মুছলিম লোকসকলৰ গাতেই দুখ দি থাকে, সেই মানুহজনক কৈছোঁ, আপুনি অন্যায়ৰ বিৰুদ্ধে মাত মাতিছে, বহুত ভাল কথা, মাতক, কিন্তু অন্যায় বা অপৰাধৰ মাজত জাতি ধৰ্মক নানিব। এতিয়া আপোনাৰ কেনেকুৱা লাগিছে? অলপ দিন আগত এজন মুছলিম মৌলানা নে কি বুলি কয়, মই মোল্লা নে কি বুলি কয় নাজানো ইমান, তেখেতৰ এটা কল ৰেকৰ্ডিং ভাইৰেল হৈছিলে। নিজৰ শিষ্যক বহুত বেয়া বেয়া কথা কৈছিলে, সৰগ পাবলৈ কি কৰিব লাগে। তেতিয়া একদম জঁপিয়াই পৰিছিলে আমাৰ হিন্দু ধৰ্মৰ কিছুমান মানুহ। কিন্তু মই এটা কথা কওঁ, মই বাৰু সেই মুছলমান মানুহজনক ছাপোৰ্ট কৰি কথাষাৰ কোৱা নাই। মই এইটো কথাই কৈছোঁ, তেনেকুৱা ধৰণৰ বেয়া কাম কি অকল মুছলমান মানুহে কৰিছে নেকি? হিন্দু ধৰ্মৰ মানুহে কি তেনেকুৱা কাম কৰা নাই? হিন্দু ধৰ্মৰ মানুহৰ কি কল ৰেকৰ্ডিং আজিলৈকে ভাইৰেল হোৱা নাই? হিন্দু ধৰ্মত কি পাপিষ্ঠ মানুহ নাই? হিন্দু ধৰ্মত কি নাৰীক ব্যৱহাৰ কৰা মানুহ নাই নেকি? হিন্দু ধৰ্মৰ মানুহবোৰ ইমান সভ্যনে যে আমাৰ নাৰীক দেৱী নিচিনা পূজা কৰে? হিন্দু, মুছলিম, খ্ৰীষ্টান সকলো ধৰ্মতে ভাল মানুহো আছে, বেয়া মানুহো আছে, শিক্ষিত, অশিক্ষিত, সকলো ধৰ্মতে সকলো ধৰণৰ মানুহ আছে। গতিকে যিকোনো এটা কিবা এটা ঘটনা হ'লেই অকল সেই ধৰ্মটোক টাৰ্গেট কৰি কথা কোৱাটো ভুল বুলি মই ভাবোঁ। কাৰণ কালি মুছলিমে কৰিলে, আজি হিন্দুৱে কৰিলে, কি কৰিব এতিয়া? অপেক্ষা মাথো সময়লৈ, গম পাইছেনে? সময়ে সময়ৰ কাম কৰি থাকে। এতিয়া দেখোন আপোনাৰ চকুৰ সন্মুখতে দুটা জল পট উদাহৰণ। এতিয়া যদি মুছলিম লোকসকলে যদি আমাৰ হিন্দু মানুহখিনিক যদি থু পেলাই পেলাই যদি কথা কয়, হিন্দু ধৰ্মত এনেকুৱা নিকৃষ্ট মানুহ আছে, নিজৰ জীয়েককো এৰি নিদিয়ে, তেতিয়া কেনেকুৱা লাগিব আপোনালোকৰ? তাহাঁতি যদি আমাৰ ধৰ্মটোক টাৰ্গেট কৰি কথা কয়, গতিকে মই এটাই ভাবোঁ, অপৰাধ মাত্ৰ অপৰাধটোকহে দেখিব লাগে, তাৰ মাজত ধৰ্ম জাত পাতটোক টানি আনিব নালাগে। আৰু কিছুমান মানুহে নিজকে শিক্ষিত দেখাই পেলাই এনেকুৱা অশিক্ষিত মূৰ্খ নিচিনা কাম কৰে বা কথা কয়, পিছত নিজেই মুখ থেকেচা খাব লগা হয়। এতিয়া আপোনাৰ মুখখন ক'ত গ'ল? মাক দেউতাকে সন্তানক কি শিকাব লাগে? সন্তানক শিক্ষিত কৰিব লাগে, ভাল কথা শিকাব লাগে। আৰু সেইজন দেউতাকে কি শিকাইছে? সন্তানক ধৰ্ষণ কৰিবলৈ শিকাইছে, তাকো নিজৰ লগত, দেউতাকৰ লগত মিলি ধৰ্ষণ কৰিছে। আৰু আমাৰ হিন্দু এছাম মানুহে নিজকে গৌৰৱ কৰি থাকে, আমি হিন্দু, আমি ভাল। আচলতে এনেকুৱা ধৰণৰ নিউজবোৰ শুনি নিজৰ ওপৰতে ঘিণ লাগিছে তাৰমানে। আচলতে এই